শুনিছনে? শুনিছো মা গৈছো ৰ'ব। শুনিছ? কি কৰি আছ? মোবাইল টিপি আছ ন? অলপমান বাচন কোনে ধুব? মোবাইল টিপি টিপি বহি আছ অথনিপা। চাহে আছো। শুনিছ? বেগেতে এইফালে আহ। শুনিছো। মা মাতিছিলে মোক। মা মাতিছিলে। কি চাই আছ এইবিলাক মোবাইলত? কাম নাই আৰু আজিকালি বোৱাৰীবিলাকৰ মোবাইলত আৰু ৰিলচ নে ফিল্চ নে ফিনষ্টা নে ইনষ্টা সেইবিলাক চোৱা কাম, চেলফি উঠা কাম আৰু কাম নাই আৰু। কাম ন কি কৰিব লাগে? বাচন কোনে ধুব? বাচন ক'ত বাচন আছে? মইতো গম নাপাওঁ। ইমান বাচন ক'ৰ পৰা ওলালে? ইয়াৰ বাচন দেখা না কলপাত? ইয়াৰ বাচন খাই থৈ গোটাই গোটাই বহি আছে। মইতো খোৱা নাই, তোমালোকেহে খাইছিলা। বাচন ধুব নেজান? মাৰ ঘৰত কি শিকিলি? মাৰে বাচন ধুব নিশিকালে, মোবাইল চাবলৈ শিকালে তাইক। শিকাইছে কিয়? শিকালে বোলে মই চব কাম কৰিম নেকি? তুমি বোৱাৰীক ভাত খাবলৈ আহিছে, মোবাইল চাই চাই বোৱাৰী ভাত খাবলৈ আহিছে সিহঁতে। বাচন ধুহি বেগেতে বাচন ধুহি। মই আহিবই লাগিব। বাচন ধুহি মুখে মুখে উত্তৰ দিব আহিছে। আজি কথা লগাই দেউতাকে মোক সেইকাৰণে আনিছিলে, বাচন ধুবলৈ কাৰণে। ইমানখিনি বাচন আমিতো খোৱাই নাই। আমি দুটা কোনে খালে ইমানখিনি কোনে খালে? মইতো ইমান খোৱাই নাই। মই কৈছিলোঁ সোনকালে মই নাযাওঁ, ইমান কাম কৰিব মই নাজানো। এতিয়া মোক কৈছে মায়ে বোলে কি শিকালে? মোৰ মায়ে চব শিকাইছে। মই কাম কৰিবলৈ এলাহ লাগে যে, কোনোবা সময়ত ইমান কাম কোনে কৰে? বুঢ়ীজনী মোক নন ষ্টপ গালি পাৰিয়ে থাকে। মই বোলে মোবাইল চাই থাকোঁ, বোলে ৰিলচ বনাই থাকোঁ, বোলে ফটো উঠি থাকোঁ। এতিয়া এইখিনি ভাতে চাতে খালে, চাহে তাহে খাই পেলাই এতিয়া মোক বাচন ধুবলৈ দিছে। ইমান গৰমত থাকিব নোৱাৰে। তামোল খোৱাৰ বাহিৰে একো নাই। সুন্দৰক খুন্দি খাই থাকিব। তাৰ বাহিৰে আকৌ মোক ক'ব ভাতে চাতে চব বনাব দিয়ে।